অসমীয়া কণ্ঠশিল্পী ভিতালী দাস আমাৰ মাজত নাই। আজি আমাৰ কাৰণে সমগ্ৰ সাংস্কৃতিক জগতখনৰ কাৰণে এটা খুব বেয়া দিন। আজি ভিতালী দাসৰ মৃত্যু হৈছে। তেখেতৰ 14 এপ্ৰিললৈকে তেওঁ বিহু ফাংচন কৰি আছিল। তেওঁ অলপ গাটো বেয়া আছিল, জ্বৰ আছিল, কিন্তু আজি তেওঁৰ শেষ নিশ্বাস ত্যাগ হৈছে 7:05 তেওঁ ইহসংসাৰত তেওঁৰ কন্যা 10ম শ্ৰেণীৰ ছাত্ৰী হয়, তেওঁক এৰি থৈ গৈছে। তেওঁৰ গীতে আচলতে সকলোৰে মন মুগ্ধ কৰিছিলে। খুব এগৰাকী ভাল গায়িকা আছিল। আজি আমি সকলোৱে এটা খুব মূল্যৱান সম্পদ হেৰুৱালোঁ। আশা কৰোঁ তেওঁৰ বিদেহী আত্মাই শান্তি লাভ কৰক য'তেই আছে। তেওঁ 14 তাৰিখে আছুৰ দ্বাৰা যিখন বিহু সন্মিলন হয় জৰ্জ ফিল্ডত, সেইখনত তেওঁ গানো গাইছিলে। তেওঁৰ তেতিয়াও গা অলপ বেয়া আছিলে, তেওঁৰ জ্বৰ আছিলে, আৰু তাৰ পাছতে তেওঁৰ ক'ভিড টেষ্ট কৰা হৈছিলে আৰু তেওঁৰ পজিটিভ আহিছিল। কিন্তু আজি তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গ'ল।